বন্ধ নহয় কিন্তু জিগজাগ আপগ্ৰেড হৈছে সেইটো আৰু পশ্চিম ইয়াৰ লগে লগে অনুৰোধ জনাইছোঁ লগতে পশ্চিম দৰং উন্নয়ন পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্য বিভাগীয় আৰু শ্ৰদ্ধাৰ ৰাইজক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। উদ্বোধক শ্ৰদ্ধা কৰোণা মেধি ডাঙৰীয়া, মঞ্জুৰুল হক ডাঙৰীয়া, ডায়েৰিমুল হক চৌধুৰী ডাঙৰীয়া, সন্মানীয় সভাপতি মহোদয়, আমাৰ আজি এই সভাত থকা এই অঞ্চলৰ সদী সমাজ দৰং জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ডিচেম্বৰ 2024 তাৰিখৰ পৰা অনুষ্ঠিত কৰা কৰোণা মেধি ডাঙৰীয়াৰ দ্বাৰা উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। শ্ৰদ্ধাৰ ৰাইজ, সভাখন হৈ গ'ল। উন্মোচনী দ্বাৰ মুখেৰে আমি অনাগত দিনত অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ লৈ যাবলৈ সক্ষম হ'ম বুলি আশা ৰাখি মই আজিৰ এই সভাৰ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ সন্মান চৌধুৰী সাধাৰণ সম্পাদক ইছাহক ৰহমানক খেল সম্পাদক মহিদুল ইছলামে উন্নয়ন সমিতিৰ বিষয়াসকল কৰ্মকৰ্তাসকল স্থায়ী কাৰ্যালয় উন্মোচক কিৰণ মেধি ডাঙৰীয়া আৰু পশ্চিম দৰং উন্নয়ন পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া খুব সুন্দৰভাৱে তেওঁলোকে সহযোগ কৰে। খেলাখন দলবিলাক যদিও বেলেগে আনে কিন্তু দলটো আপোনাৰ কোনোবা ব্যক্তি এজনে আনে যদিও তাৰ খেলুৱৈসকল কিন্তু বহুত ভাল লাগে আৰু অলপ ভালকৈ কামবিলাক কৰিবৰ কাৰণে মন যায়। গতিকে মই কৰ্মকৰ্তাসকলক বাগৰা আঞ্চলিক ফুটবল দলৰ দলপতিক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব খেল পৰিচালনা সমিতিৰ সাংস্কৃতিক সম্পাদক আমাৰ মাজত অন্তৰ্নিহিত মোৰ এটাই কথা, এটাই বাক্য যে আপোনালোকৰ মই নৱপ্ৰজন্মক উদ্দেশ্য কৰি কৈছোঁ, আপোনালোক দুমুচুকী হিয়া আৰু আপোনালোকৰ চেষ্টাত আপোনালোকৰ বিনামূলীয়া চেষ্টাত দুমুচুকী যাতে নতুনকৈ প্ৰাণ পাই উঠে এই আশা দেখিছোঁ যে এইটো নহয় যে প্ৰাণ খেলা সংস্কৃতি ধেমালি
আৰু কিছু আগবাঢ়ি যাব বুলি মই আশা ৰাখি ডুমুৰি চুটিক আৰু অধিক প্ৰাণ দিয়া আশাৰে মই এই ব্যৱসায়ী কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। অষ্টবাৰ্ষিক দিৱানৈশ 5 মিনিট ফুটবল প্ৰতিযোগিতাখনি অহা 29 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত কৰা হ'ব আমাৰ বৰ্ণই মহাবিদ্যালয় খেলপথাৰত, য'ত প্ৰথম পুৰস্কাৰ 1,01,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 60,001 টকা। আৰু লগতে এটি বিশেষ আকৰ্ষণ, যোৱাবেলি আমি 200জনী নাচনীৰ দ্বাৰা আমি বিহু নৃত্য প্ৰদৰ্শন কৰিছিলোঁ, যিটো দৰং কামৰূপৰ গৌৰৱ আছিল বা ৰেকৰ্ড এটা আছিল। আৰু এইবেলি আমি পণ লৈছোঁ যে 500গৰাকী নাচনীৰ দ্বাৰা প্ৰথম অৱস্থাত উদ্বোধনী অনুষ্ঠানত আমি আমাৰ জাতীয় সংগীত, অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ পৰিৱেশন কৰাম আৰু লগতে 500জনী বিহুৱতীৰ দ্বাৰা আমি বিহু নৃত্য প্ৰদৰ্শন কৰাম। প্ৰতিযোগিতা যোৱা দিনকেইটাত আমাক কৰি আহিছে, যোৱা 5টা বছৰত। আমি আশা কৰিছোঁ এইবেলিও আমাক সহায় সহযোগ কৰক। আমি দেখিছোঁ বহু উৎসাহেৰে আমাৰ প্ৰতি বিশ্বাস আৰু আস্থা ৰাখি সকলো শ্ৰেণীৰ ৰাইজে আমাক সহযোগ কৰিছে। জ্যেষ্ঠসকলৰ লগতে কনিষ্ঠসকলেও আমাক সহায় সহযোগ আগবঢ়াইছে। আমি আশা কৰিম আপোনালোকে এনেদৰে সহায় কৰি ডুমুনি চকীৰ এই গৌৰৱোজ্জ্বল সময়খিনি অসমৰ চাৰিওফালে বিয়পাই দিয়ক আৰু আমি ডুমুনি চকীৰ বুকুত জন্ম লৈ যি গৌৰৱ অনুভৱ কৰিছোঁ, এয়া আমি চিৰকাল যেন অনাদি অনন্তকালে যে আমি ৰাখিব পাৰোঁ, তাৰ বাবে আমি সকলোৰে সহায় সহযোগিতা পুনৰবাৰ আশা কৰিছোঁ।